চলংগী কি ক'ব বলো দা ক'ত আহিছোঁ আজি আমি এই কইনাকন্দা খিল আৰু এই আমাৰ চলংগী নাট প্ৰতিযোগিতাৰ পেইণ্টিং কৰিবলৈ আহিছোঁ আমি সুন্দৰ দৃশ্য চাবলৈ পাইছোঁ খুব ধুনীয়া ঠাই আজিৰ পৰা মানে আৰম্ভ হ'ব আৰু এয়া আমি ওপৰলৈ গৈ আছোঁ এনেকৈ যাব লাগে পাহাৰৰ ওপৰত আমাৰ পলুতে আহি আছে পিছত বহুত ওজন ৰং দাঙিব পৰা নাই আমি গৈ আছোঁ এনেকৈ ভাল লাগিব আজি ধুনীয়া চিনেৰী চলংগিৰি এয়া কইনাকন্দা পাহাৰ আৰু তাতে কইনাকন্দা খিল মানে নামটো দি তেখেতলোকে কিয় কইনাকন্দা হৈছিলে এইটো কৈ দিয়ক বঘৰা ৰজা আৰু মায়ঙৰ ৰজা বঘৰা কইনা মাজত বিয়া আছিল ধুমুহা যেতিয়া আহিল এই বৰযাত্ৰী লৈ গৈ আছিল আহাৰ বতাহ বৰষুণ আহিল দৰা কইনা শিৰচপত সোমালে বতাহত মাৰি ধৰিলে তাৰপিছৰ পৰা কইনাকন্দা মাজে মাজে মানে কইনা মানে ওপৰত উঠিব লগা হৈছে ভাত খাই উঠি অৱস্থা বেয়া ইফালে আমাৰ পুজ ভাই আহিব পৰা নাই চাবৰে
লাগি গৈছে অলৰেডি হৈ গৈছে কমপ্লিট